Hello guys, welcome to my YouTube channel. আজি আপোনালোকক দেখাম নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল যিসকলে 2020-21ত ফ্ৰেছ স্কলাৰশ্বিপ কৰিছিলে NSP গতিকেলৈ তেওঁলোকৰ অসমৰ আমাৰ বহুত ষ্টুডেণ্টৰ এতিয়ালৈকে পে'মেণ্ট অহা নাই গতিকেলৈ তেওঁলোকৰ পে'মেণ্ট কেতিয়া আহিব আৰু তেওঁলোকৰ ষ্টেটাছসমূহ ক'লৈকে সম্পূৰ্ণ ভেৰিফাই হ'ল গতিকেলৈ মোৰ ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক আজি আপোনালোকক মই জনাম আপোনালোকৰ আমাৰ অসমৰ ষ্টুডেণ্টখিনি কিমান দূৰ প্ৰচেছ ভেৰিফাই হ'ল গতিকেলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু মই লাষ্টলৈকে আপোনালোকক বুজাই দিম পইচা কেতিয়া পাব আপোনালোকে গতিকেলৈ যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটি বেল আইকনটো প্ৰেছ কৰি ৰাখিব কিয়নো আগলৈ এনেধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম আপোনালোকে মোবাইলৰ ক্ৰম ব্ৰাউজাৰলৈ যাব তাত গৈ আপোনালোকে চাৰ্চ কৰিব ওপৰত NSP বুলি আপোনালোকে চাৰ্চ কৰাৰ পিছত আপোনালোকৰ এইটো অপশ্যনটো দেখিছে আপোনালোকে NSP প্ৰথম যোনটো লিংকটো আছে আপোনালোকে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অ'পেন হ'ব দেখিছে ইয়াত আপোনালোকে ইয়াত যোনটো প্ৰথম লিংকটো ইয়াত আপোনালোকে দেখিছে এইটো প্ৰথম লিংকটো যোনটো ইয়াত অ'পেন হ'ব নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল আপোনালোকে এইটোত ক্লিক কৰিব এইটো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা নতুন পেজ আকৌ অ'পেন হ'ব দেখিছে এই পেজটো অ'পেন হ'ল ইয়াত আপোনালোকৰ প্ৰথম যাব আপোনালোকে লগইন অপশ্যনলৈ ইয়াত যাব ইয়াত গৈ মানে আপোনালোকে যদি ফ্ৰেছ কৰিছিলে ফ্ৰেছ 2020-21ত ক্লিক কৰিব যদি ৰেনুৱেল কৰিছিলে ৰেনুৱেল 2020-21ত তাত ক্লিক কৰিব মই যিহেতু ফ্ৰেছ কৰিছিলোঁ আৰু ফ্ৰেছ কৰাৰ কাৰণে মই আপোনালোকৰ ফ্ৰেছ এপ্লিকেশ্যনটো দেখাই দিছোঁ আপোনালোকৰ গতিকেলৈ মই ফ্ৰেছ 2020-21ত ক্লিক কৰিম ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা আকৌ নতুন পেজ অ'পেন হ'ব ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ID পাছপৰ্ট আৰু কেপচাটো ইয়াত টাইপিং কৰি আপোনালোকে লগইন কৰিব লাগিব মই এপ্লিকেশ্যন IDটো দেখাই দিছোঁ দি মেলি বহাই মেলি মই এপ্লিকেশ্যন IDটো বহাই দিলোঁ তাৰপিছত আপোনালোকৰ ইয়াত পাছপৰ্টটো দিব আপোনালোকৰ যিটো পাছপৰ্ট সেইটো দিব তাৰপিছত মই ইয়াত কেপচা কোডটো আপোনালোকৰ টাইপিং কৰি ৰখাইছোঁ লগইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অ'পেন হৈ যাব ষ্টেটাছসমূহ দেখিছে আপোনালোকে এইখিনি মই থ্ৰী ডটলৈ যাম থ্ৰী ডটল গৈ মেলি আপোনালোকে ইয়াৰ এইটো ডেস্কটপ চাইড কৰি ল'ব আপোনালোকে তেতিয়া আপোনালোকে চাবৰ কাৰণে অকণমান উজু হ'ব মই কৰি দেখাই দিছোঁ আপোনালোকক ইয়াত দেখিব পাইছে মোৰ এপ্লিকেশ্যন ID এপ্লিকেশ্যন নেম স্কলাৰশ্বিপ নেম এপ্লিকেশ্যন ষ্টেটাছ মোৰ এপ্লিকেশ্যন ষ্টেটাছটো এপ্লিকেশ্যন ফাইনেল ভেৰিফাইড বাই ষ্টেট বৰ্ড অফ ফাইনেন্স এণ্ড নডেল অফিচাৰ দেখিছে মই এইটো নডেল অফিচাৰ ভেৰিফাই হৈ গ'ল গতিকেলৈ কোন তাৰিখে ভেৰিফাই হৈছিলে মোৰ আছাম ষ্টেট নডেল অফিচাৰ পষ্ট মেট্ৰিক OBC স্কলাৰশ্বিপ মোৰ ভেৰিফাই হৈছিলে 31/3/2021 গতিকেলৈ এইটো তাৰিখটো দেখিছে আৰু মোৰ কলেজ ভেৰিফাইড হৈছিলে 2/1/2021 আৰু গতিকে মোৰ আৰু কিমানটো মোৰ এতিয়া মোৰ মেৰিট লিষ্টত চিলেক্ট হ'বলগীয়া আছে এপ্লিকেশ্যনটো আৰু এপ্লিকেশ্যন ফাউণ্ড অন ডুপ্লিকেট এড বাই ছিষ্টেম এইটো আপোনালোকৰ ইয়াত হৈ থাকিলে বেছি ভাল ইয়েছ হ'লেও একো প্ৰব্লেম নাই আৰু বাকী মোৰ ইয়াত বেংক ষ্টেটাছসমূহ দেখিছে একাউণ্ট ষ্টেটাছ ক্লিয়াৰ আছে IFC কোড ক্লিয়াৰ আছে এইখিনি চব মোৰ ক্লিয়াৰ আছে এইখিনি তাৰপিছত আৰু মোৰ একাউণ্ট অন ভেৰিফাইড নেম মেজ মোৰ একাউণ্টটো আৰু মোৰ নামটো একাউণ্টত যিটো নাম আছে মোৰ ভেৰিফাইড হৈ আছে মানে আপোনালোকৰ ক্লিয়াৰ হৈ আছে বুলি কৈছে ইয়াত আৰু মোৰ বাকী ইয়াত প্ৰচেছ বেছিদিন নাই যেতিয়া মোৰ মেৰিট লিষ্টত চিলেক্ট হ'ব তেতিয়া মোৰ পে'মেণ্টটো আহিব আৰু যেতিয়া মেৰিট লিষ্টত চিলেক্ট হ'ব তেতিয়া স্কলাৰশ্বিপ পে'মেণ্ট ষ্টেটাছ এইটো আপোনালোকৰ ইয়াত দেখুৱাব কিমানটো আপোনালোকৰ পে'মেণ্ট আহিব আৰু টোকেন নম্বৰটো আপোনালোকৰ যেতিয়া জেনেৰেট হ'ব স্কলাৰশ্বিপ এমাউণ্টটো ইয়াত দেখুৱাই দিব গতিকেলৈ এইটোৱে আছিলে এটা চমুকৈ ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটি বেল আইকনটো প্ৰেছ কৰি ৰাখিব কিয়নো যেতিয়া আপোনালোকৰ নতুন এটা আপডেট আহে মই আপোনালোকৰ আগত অৱগত কৰিব পাৰোঁ গতিকেলৈ এইটোৱে আছিল চমুকৈ ভিডিঅ' যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো বেল আইকনটো প্ৰেছ কৰি ৰাখক ধন্যবাদ জয় অসম